হেল্ল' গাইজ, বিতুপন সaikia এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুৱাহাটীৰ পৰা এতিয়া বৰ্তমান আছোঁ আমিনগাঁও হোটেলত। এইটো ৰুম বৰ ইমান ভাল নহয় আৰু আছোঁ আৰু এইফালে চাওক কি ধুনীয়া পৰিৱেশ। বৰষুণ দিয়া নাই বাৰু, হ'লেও বতৰটো অলপ হেৰি হৈ আছে। এইখন মেডিকেল, নামটো কি নাজানো। ইফালে ইটো ছাইডত আছে নাৰায়ণা হস্পিটেল বুলি এখন প্ৰাইভেট, এখন চৰকাৰী হয়, এখন বনাই আছে। বাই বাই, দেখাই আছোঁ নেক্সট যাম এতিয়া, দেখাই আছোঁ। এতিয়া বাজিছে 11:30। মই বৰ্তমান আমিনগাঁৱৰ পৰা আহি আছোঁ, 6 মাইল আহি আছোঁ। পানী চাওক ৰাস্তাত কিমান পানী হৈছে। কি ক'ব আৰু, Isbt ওচৰ পাইছোঁ বৰ্তমান। এতিয়া ইমান পানী, ৰাস্তাৰ মাজতে বহুত পানী হৈ গৈছে আৰু জামো বহুত জাম লাগিছে। আহি আছোঁ আৰু চাওক না কিমান পানী, বাপৰে বাপ। বৰষুণো দি আছে অলপ অলপকৈ, ডাঙৰকৈ দিয়া নাই বাৰু, অলপ অলপ। চাওক না পানী, বাপৰে বাপ। গুৱাহাটীখন জেগাত এনেকুৱা পানী হ'লে আৰু আমাৰ আৰু কি আৰু বৰষুণৰ পানী চাওক, অলপ বৰষুণ দিলেই এনেকুৱা হয় গুৱাহাটীত। বা ৰাতি 11টা বাজিলে, এই বৰ্তমান ইয়াত এনেকুৱা জাম হৈ আছে, বা কি ক'ব আৰু, বহুত জাম।